আপা কচুবোৰ কেঁচাকে ৰুইছে নে সিজাই ৰুইছে? মই কচুবোৰ কেঁচাকে ৰুইছো বোপাইহঁত। কচুবোৰ সিজাই ৰুওক, দেখিব একে ৰাতিৰ ভিতৰতে এজোপা ডাঙৰ ডাঙৰ কচু হৈ আছে। ঠিক আছে বাৰু, হ'ব দে। ইয়াৰ প্ৰতিকূল শিয়াল। তই মোৰ গাত অলপ লালিগুৰ সানি থ, আৰু মোৰ গাত যেতিয়া মাখিবোৰ পৰিব তেতিয়া তই শিয়ালবোৰক দেখিলে কবি বুঢ়া মৰিল, আৰু তহঁতি বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়া মৰিল কোন আছ শুনিছনে? বুঢ়া মৰিল বুঢ়া মৰিল। কি হ'ল বুঢ়ী, ইমান কান্দিছ যে? আমাৰ ঘৰৰ বুঢ়াটো মৰিল, তহঁতি যদি পাৰ বাহিৰলৈ উলিয়াই নি খাই পেলাই গৈ। বহুত দিন হ'ল ছোৱালীজনী মুখখন দেখা নাই, শিয়ালৰ ভয়তে ক'তো ওলাই যাব পৰা নাই। ভাবিছোঁ ছোৱালীজনী ঘৰৰ পৰাই আহোঁগৈ।
তই যদি যাৱ তোক বাটতে শিয়ালবোৰে পাই খাই পেলাব। শিয়ালৰ ভয়ত আৰু কিমান দিন সোমাই থাকিম, মনটো ভাল লগা নাই। ছোৱালীজনী ঘৰৰ পৰাই আহোঁগৈ, বুজিছে? বুঢ়ী, সেইদিনাখন তই আমাক বুঢ়াহাতে মাৰ খুৱাইছিলি, হা? আজি যাবি ক'ত? খাব খুজিছ খাবি, কিন্তু আজি ভালেমান দিন হ'ল মোৰ ছোৱালীজনী মুখখন দেখিবলৈ পোৱা নাই। মনটো কেনেবা লাগি আছে, সেই দেখি মৰিব আগে তাইক এবাৰ চাই লওঁ বুলি আহিছোঁ। মই উভতি আহোঁতে তহঁতে মোক খাবি। যদি উভতি নাহ তেন্তে বুঢ়াৰ এৰিনো মই নহাকৈ কেনেকৈ থাকিম? মোৰ বোপাইহঁত মই সত্য খাই গৈছোঁ। মই এই বাটেদিয়ে উভতি আহিম। ঠিক আছে বাৰু, যা। উভতি আহোঁতে একো গণ্ডগোল নকৰিবি আকৌ। মোৰ ঘৰত ডাঙৰ এটা লাও খোলা আছে। তুমি তাৰ ভিতৰতে সোমাই বাগৰি বাগৰি ঘৰ পাবাগৈ। শিয়ালে তোমাক নেদেখে। বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি। এতিয়া কি হ'ব? তোক এতিয়া আমি খাই পেলাম। কি কৰিম? খাব খুজিছ খাবি, কিন্তু মই মোৰ যিজনী ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলে মোৰ নাচটো লগতে যাব। সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাম। তাৰ পাছত তহঁতি মোক খাবি। মই নামটো লগাই দিম, তহঁতি আহ আহ কৈ যাবি। তেতিয়াহে মোৰ গাটো উঠিব আকৌ। ৰবি ঐ! ববি ঐ! আহ আহ ৰবি ঐ! ববি ঐ! আহ আহ ৰবি ঐ! ববি ঐ! আহ আহ ৰবি ঐ! ববি ঐ! আহ আহ